কেওট জনগোষ্ঠীৰ মুখ্য কাৰ্যালয় আজি মুকলি কৰিছোঁ। ইয়াৰ আগত 12 লাখ টকাৰ এটি কাৰ্যালয় নিৰ্মাণ কৰা হৈছিল, কিন্তু এতিয়া আমাৰ ডিষ্ট্ৰিক্টৰ এতিয়া আমাৰ বিটিআৰ অঞ্চলৰ কাৰণে 20 লাখ টকাৰ এটা কাৰ্যালয় পুনৰ নিৰ্মাণ কৰি পেলাই আজি মুকলি কৰা হৈছে। কেওট জনগোষ্ঠী অসমৰ খিলঞ্জীয়া জনগোষ্ঠীবোৰৰ ভিতৰত অন্যতম। এই জনগোষ্ঠী আমাৰ অসমৰ গ্ৰাম্য অঞ্চলত বসবাস কৰি আছে। সেই জনগোষ্ঠীটোৱে অসমৰ সমাজ জীৱনত, জাতীয় জীৱনত অসমীয়া ভাষা সংস্কৃতি আগুৱাই যোৱাত যথেষ্ট অৱদান তেখেতসকলে দিছে। কিন্তু বিভিন্ন কাৰণত এই জনগোষ্ঠীৰ বহুত লোকে আজি আৰ্থিকভাৱে অলপমান দুৰ্বল হৈ আছে। বিভিন্ন গাঁও অঞ্চলবিলাকত যিটো ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক, যিটো আন্তঃগাঁথনিবিলাক সেই অঞ্চলবিলাকত অলপমান যিটো নিৰ্মাণ হ'ব লাগে আগৰ সময়বিলাকত হোৱা নাই। তো সেইকাৰণে আজিৰ সময়ত আমি চৰকাৰ অহাৰ পিছত কেওট জনগোষ্ঠীৰ লগতে অইন 26টা জনগোষ্ঠী, ইয়াত হাজং আছে, আমাৰ ইয়াত মদাহী আছে, শৰণীয়া আছে, বিভিন্ন জনগোষ্ঠী আছে। এই প্ৰত্যেকটো জনগোষ্ঠীক আগুৱাই নিয়াৰ কাৰণে বড়োলেণ্ড হেপিনেছ মিছন আৰু কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ দ্বাৰা আজি বড়োলেণ্ড চৰকাৰখনে প্ৰত্যেকটো জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট, যাৰ যাৰ ভাষা আছে ভাষা জীয়াই ৰখাৰ কাৰণে কিছুমান কাম আৰম্ভ কৰিছোঁ। প্ৰত্যেকটো জনগোষ্ঠীৰ মিউজিয়াম নিৰ্মাণ কৰা আৰু লগতে সকলো জনগোষ্ঠীৰে এটা এটা ইতিহাস আমি পাব্লিছ কৰিবলৈ, লিপিবদ্ধ কৰিবলৈ গৈ আছোঁ, যাতে সেই জনগোষ্ঠীবিলাক পৃথিৱীৰ বুকুৰ পৰা কোনোদিন হেৰাই নাযায়। গতিকে আজি মই তেখেতসকলৰ এই প্ৰগ্ৰামত উপস্থিত হৈ আনন্দিত হৈছোঁ আৰু তেখেতসকললৈ শুভকামনা জ্ঞাপন কৰিছোঁ। এই অফিচলৈ, কাৰ্যালয়লৈ অহা কিছু অলপমান ৰাস্তা আছে, এই ৰাস্তাখিনি তেখেতসকলে অলপ অসুবিধা পাই আছে। অতি শীঘ্ৰে এইটো পেভাৰ্ছ ব্লক দি পেলাই ৰাস্তাটো নিৰ্মাণ কৰি দিম, মই সেইটো তেখেতসকলক কথা দিছোঁ। মই এতিয়ালৈকে দেখা নাই, মই চাই ল'ম, তাৰপিছত ক'ম।